নমস্কাৰ, পৰাগ পৰি ৱৰ্ল্ড চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে পকৰীৰ এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ। এই পকৰীৰ ৰেচিপিটো বন্ধাকবি দি বনাইছোঁ। সন্ধিয়া একাপ চাহৰ সৈতে খাবলৈ খুবেই ভাল হয়। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ। প্ৰথমে বন্ধাকবি পাতখিনি অলপ ডাঙৰকৈ কাটি ল'লোঁ। এতিয়া ইয়াতে নিজৰ জোখমতে নিমখ ছটিয়াই ধুনীয়াকৈ সানি ল'লোঁ। বন্ধাকবি পাতখিনি ধুনীয়াকৈ এনেদৰে সানি ল'লোঁ। এটা বাতিত 2 চামুচ বেচন লৈ ল'লোঁ আৰু 1 চামুচ পিঠাগুড়ি লৈ লৈছোঁ। নিজৰ জোখ আৰু সোৱাদ মতে নিমখ অকণমান লৈছোঁ আৰু হালধিও নিজৰ জোখমতে লৈছোঁ। এতিয়া ধুনীয়াকৈ আটাইখিনি মিশ্ৰণ সানি লৈছোঁ। এতিয়া অলপ অলপকৈ পানী দি লৈছোঁ। প্ৰথমে সৰহকৈ পানী দিলে নহ'ব, কমকৈ পানী দি ধুনীয়াকৈ সানি লৈছোঁ। মিশ্ৰণখিনি এনেদৰে ধুনীয়াকৈ সানি ল'ব লাগিব। অলপ অলপকৈ পানী দি মোৰ এতিয়া বেচনখিনি হৈ গ'ল। ইমানটোতে ৰাখিব লাগিব, অলপ ডাঠ কৰি থ'ব লাগিব। এইফালে মই কেৰাহী পাতি ল'লোঁ। কেৰাহী গৰম হ'লত ৰিফাইন দি ল'লোঁ। ৰিফাইন গৰম হৈ গ'ল। মই এতিয়া গেছৰ ফ্লেমটো কমাই লৈছোঁ। বেচনৰ লগত বন্ধাকবি লেটিয়াই ল'লোঁ। কেৰাহীত দি লৈছোঁ। লুটিয়াই দিছোঁ। সেই একেদৰে মই বন্ধাকবিৰ লগত বেচন লেটিয়াই আকৌ দি লৈছোঁ। বন্ধাকবিৰ পকৰী বনাবলৈ খুবেই সহজ আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে যদি এনেদৰে বন্ধাকবি পকৰী খোৱা নাই, এবাৰ খাই চাব। সেই একেদৰে মই আটাইখিনি পকৰী দি ল'লোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ আমাৰ চেনেলত দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। মোৰ আটাইখিনি পকৰী হৈ গ'ল। এতিয়া মই এখন ডিছত কাঢ়ি লৈছোঁ। মই আপোনালোকক দেখুৱাবৰ বাবে এটা পকৰী ভাঙি দেখুৱাইছোঁ। খুব মচমচীয়া হয়। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।